আইতা ককাৰ শ্ৰাদ্ধ সেইবুলি মামাৰ ঘৰলৈ ওলালোঁ। সঁচাকৈ দিনবোৰ যে কেনেকৈ পাৰ হ'ল আইতা ককালৈ খুব মনত পৰে। সকামৰ পিছত খাই বৈ আমি আটাই এনেকৈ বহিলোঁ। গোটেইকেইটা মিল লৈ পেলাই পুৰা লেকচাৰ মৰাত ব্যস্ত। কিমান যে কথা, মই ভাবিলোঁ ভিডিঅ'ই কৰি থৈ দিওঁ। কাৰণ সময়বোৰ যিহেতু আমি ধৰি ৰাখিব নোৱাৰোঁ, কিন্তু ভিডিঅ'ৰ জৰিয়তে আমি মেমৰিবোৰ ৰাখি থৈ দিব পাৰোঁ। এয়া হৈছে জেঠায়ে টোপোলা টাপলি বান্ধি ঘৰলৈ যাবলৈ বুলি ওলালে। আমি বোলো বহাচোন বহা, যাবা বাৰু ঘৰলৈ। এনেদৰে সময় কটালোঁ। এয়া দেখিছে সাংঘাতিক উৎপতীয়া কচু পোৱালিকেইটা। সিহঁতক মই ভিডিঅ' কৰি থৈ দিলোঁ আৰু ফটো একপি উঠিবলৈ সিহঁতক মাতিলোঁ। আৰু যি উৎপাত, বাপৰে, গাৰ ওপৰতে যেন উঠি দিব তেনেকুৱা অৱস্থা। ভালেই লাগিছে বাৰু, পোৱালিবিলাকক আচলতে খুব মৰম লাগে মোৰ। এনেকৈ সিহঁতৰ লগত ৰং ধেমালি কৰি আজিৰ দিনটো পাৰ হ'ল।